গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আমি আজি বৰ্গসংখ্যাৰ চানেকি সম্পৰ্কে শিকোঁ আহা। বৰ্গসংখ্যাৰ চানেকি আমি প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ হয় বুলি পাওঁ। আমি প্ৰথম বৰ্গসংখ্যা কেইটামান যোগ কৰি আমি তাৰ ফলাফল কি ধৰণে সহজে উলিয়াব পাৰোঁ। বৰ্গসংখ্যা বৰ্গটোৱে তাকেই আমাক সমাধান দিয়ে হয়নে। এতিয়া প্ৰথম nটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে আমি ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে বুজো 1 3 5 7 আদি এইবিলাক সংখ্যা হ'ল ক্ৰমিক অযুগ্ম সংখ্যা। আমি ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি ক'লে বুজো 1 2 3 4 5 6 এইবিলাক হয়নে। এইবিলাক হ'ল ক্ৰমিক স্বাভাৱিক সংখ্যা। ক্ৰমিক স্বাভাৱিক সংখ্যাবিলাকত আমি ক্ৰমিক অযুগ্ম সংখ্যা বিচাৰিবলৈ হ'লে 1 নম্বৰটো হ'ল অযুগ্ম সংখ্যা, 3 নম্বৰ অযুগ্ম সংখ্যা, 5 নম্বৰ অযুগ্ম সংখ্যা, এনেকৈ 7 অযুগ্ম সংখ্যা আদি হয়নে। গতিকে এইবিলাক হ'ল অযুগ্ম সংখ্যা। গতিকে আমি যদি প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যাবিলাক বিচাৰোঁ তেনেহ'লে প্ৰথমৰ পৰা আৰম্ভ হ'ব 1ৰ পৰা 1 3 5 7 এইবিলাক। আমি এই অযুগ্ম সংখ্যাবিলাক যোগ কৰিলে এনেকৈ পাব পাৰোঁ nটা অযুগ্ম সংখ্যা ধৰা nটা অযুগ্ম সংখ্যা ইকুৱেল টু n স্কয়াৰ হয় মানে nটা অযুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ তেনেহ'লে তাক আমি nটা অযুগ্ম সংখ্যাটোক যদি বৰ্গ কৰি দিওঁ তেনেহ'লে তাৰ ফলাফল পাওঁ হয়নে। অৰ্থাৎ এনেকৈ যদি আমি অযুগ্ম সংখ্যা ধৰা দুটা যোগ কৰিছোঁ 1 + 3 হয়নে। এই দুটা অযুগ্ম সংখ্যা আমি যোগ কৰিছোঁ 1 + 3 হ'ল ইকুৱেল 1 2 কেইটা অযুগ্ম সংখ্যা যোগ কৰিছোঁ দুটা অযুগ্ম সংখ্যা যোগ কৰিছোঁ গতিকে 2 স্কুৱেৰ সমান 4 হয়নে। 2 স্কুৱেৰ তাৰমানে 2 বৰ্গ কৰিলোঁ মানে 2 বৰ্গ কৰাৰ লগে লগে আমি বুজিব লাগিব 2 ওপৰত থকা সূচকটো 2 ভূমিৰ মান 2 গতিকে ভূমিৰ মানটো দুবাৰ পূৰণ হৈ আছে 2 × 2 = 4। সূচকীয় ধৰ্মমতে তোমালোকে এইটো নিশ্চয় পাই আহিছা, আমি যোৱাকালি শিকিছিলোঁ 1 + 3 = 2 স্কুৱেৰ = 4 মানে অৰ্থাৎ অযুগ্ম সংখ্যা nটা যোগ হৈছে অৰ্থাৎ দুটা অযুগ্ম সংখ্যা যোগ হৈছে 1 আৰু 3 যিকেইটা ক্ৰমিক আমি দুটা অযুগ্ম সংখ্যাক বৰ্গ কৰি দিলে তাৰ ফলাফলটো পোনে পোনে পাই যাওঁ 4। আমি এইকেইটা যোগ কৰিব প্ৰয়োজন নাই হয়নে। ইমান সহজে আমি উলিয়াব পাৰোঁ। গতিকে এইটো কোৱা হয় এইটো কোৱা হয় প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ হয়নে। এইটোৱে হ'ল ধৰ্মটো। এই ধৰ্মটো তোমালোকে মনত ৰাখিলে এনেকৈ তোমালোকে অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰিব পাৰিবা বৰ্গৰ চানেকি অনুসৰি। দ্বিতীয়টো কৰি চাওঁ আমি 1 + 3 + 5 ইয়াত কেইটা অযুগ্ম সংখ্যা আছে 1 2 3টা গতিকে 3ক বৰ্গ কৰি দিয়া 3 স্কুৱেৰ সমান কি হ'ব 3 × 3 = 9। গতিকে 3টা অযুগ্ম সংখ্যা যোগ কৰিলে আমি উত্তৰ পাওঁ কিমান 9। 3টা অযুগ্ম সংখ্যা যদি যোগ কৰোঁ আমি উত্তৰ পাওঁ 9। গতিকে 3টা অযুগ্ম সংখ্যাক যদি বৰ্গ কৰি দিয়া তাৰ উত্তৰ 9 হয়। অৰ্থাৎ nটা বৰ্গ সংখ্যাৰ সমান n স্কয়াৰ হয়নে। ইয়াকে কোৱা হয়। আমি এনেকৈ কৰি গৈ থাকোঁচোন 1 + 3 + 5 + 7 হয়নে কি হ'ব 1 2 3 4টা অযুগ্ম সংখ্যা আছে গতিকে 4 স্কয়াৰ সমান 4 × 4 = 16। গতিকে 4টা অযুগ্ম সংখ্যাৰ যোগ কৰিলে আমি 16 পাওঁ হয়নে। 1 + 3 + 5 + 7 + 9 এইবিলাক হ'ল অযুগ্ম সংখ্যা ইয়াত কেইটা অযুগ্ম সংখ্যা আছে 1 2 3 4 5 গতিকে 5 স্কয়াৰ সমান 5 × 5 = 25 হ'ল না 5 × 25 হ'ল। গতিকে আমি 5টা অযুগ্ম সংখ্যা যোগ কৰিলে আমি কিমান পাম 25 পাম। তুমি যোগ কৰি চাব পাৰা হয় নহয় ঠিক তেনেকৈ 1 + 3 + 5 + 7 + 9 + 11 = 6 স্কুৱেৰ সমান 34। এইকেইটা যোগ কৰিলে তুমি 34 পাবা হয়নে। 1 2 3 4 5 6 6টা অযুগ্ম সংখ্যা যোগ কৰিলে তুমি 34 পাবা। এনেকৈ নিজে তোমালোকে উলিয়াবলৈ যত্ন কৰা
এনেকৈ নিজে নিজে কৰিবলৈ যত্ন কৰা আৰু অনুশীলনী 6.1ত 6.1ত থকা 5 নং প্ৰশ্নটো 5 নং প্ৰশ্নটো তোমালোকৰ একে ধৰণৰ হ'ব এই ধৰণে তোমালোকে উলিয়াই চাবলৈ যত্ন কৰা ওকে দ্বিতীয় চানেকেলৈ যাওঁ এটা স্বাভাৱিক সংখ্যা n ৰ বাবে n into n plus 1/2 এটা ত্ৰিভুজীয় সংখ্যা হয় ত্ৰিভুজীয় সংখ্যা কাক কয় ত্ৰিভুজীয় সংখ্যা হ'বলৈ হ'লে আমি বিন্দুৰ সহায়ত সংখ্যাটোক ভাঙনি কৰিলে এটা ত্ৰিভুজ আকাৰ পাম হয়নে অৰ্থাৎ কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্ৰিভুজৰ আৰ্হিত সজাব পাৰিলে সংখ্যাটোক ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয় হয়নে গতিকে যদি n ৰ মান 1 হয় ত্ৰিভুজীয় সংখ্যা এটা হ'ব 1 into 1 plus 1/2 equal to 1 অৰ্থাৎ 1 এটা হ'ব ত্ৰিভুজীয় সংখ্যা একেদৰে 2 আমি যদি n ৰ মান 2 লওঁ নহলে ত্ৰিভুজীয় সংখ্যা হ'ব 3 হয়নে একেদৰে 6 এটা কি হ'ব ত্ৰিভুজীয় সংখ্যা হ'ব হয়নে নহয় আমি চাওঁচোন এটা চিত্ৰ অংকন কৰিছো এটা বিন্দু ললো এটো হল ত্ৰিভুজীয় সংখ্যা মানে 1 নহয় কি 1 আমি 3 টো কাৰণে এটা ত্ৰিভুজীয় সংখ্যা অংকন কৰিছো ত্ৰিভুজ নে 3 এটা ত্ৰিভুজীয় সংখ্যা এটা দুটা তিনটা বিন্দু লগালে এটা ত্ৰিভুজ আকাৰ লয় গতিকে তাক কোৱা হয় ত্ৰিভুজীয় সংখ্যা যিবিলাক সংখ্যাক আমি বিন্দুৰে অংকন কৰোতে সজাওতে মানে এটা ত্ৰিভুজ আকাৰ পাম সেইবিলাক সংখ্যাক আমি ত্ৰিভুজীয় সংখ্যা বুলি কওঁ মানে যেনে 1 2 3 4 5 6 গতিকে 6 এটা কি হ'ব ত্ৰিভুজীয় সংখ্যা 1 2 3 4 5 6 টো পালো 7 8 9 গতিকে 9 এটা কি হ'ব ত্ৰিভুজীয় সংখ্যা সূত্ৰমতেও পাওঁ সূত্ৰমতে তুমি বহুৱাইছা কৈ চাব পাৰা একেধৰণে আকৌ কৈছো 1 2 3 4 5 6 7 8 9 9 টো পালো 10 11 12 13 গতিকে 13 টা কি হ'ব ত্ৰিভুজীয় সংখ্যা মানে এনেকৈ আমি নিৰ্ণয় কৰিব পাৰো ত্ৰিভুজীয় সংখ্যা হ'ব ইয়াত এটা ত্ৰিভুজ গঠনকৈ এক 2 3 4 5 6 7 9 10 15টা হ'ব দেই 15টোহে হ'ব আমি 13টো হয়নে নহয় আমি 13টো এটা ত্ৰিভুজীয় সংখ্যা নহয় যিহেতু মিলি নাযায় নে ঠিক আছে এনেধৰণে তোমালোকে ত্ৰিভুজীয় সংখ্যাবিলাক নিৰ্ণয় কৰি দিব পাৰা মানে 1 2 3 4 5 6 7 8 9 10 তাৰমানে 10 এটা ত্ৰিভুজীয় সংখ্যা হ'ব মানে ত্ৰিভুজ হ'ব লাগিব ত্ৰিভুজ হ'ব লাগিব হয়নে নহয় আমি চাওঁ যেহেতু n ইকুৱেল টু কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 10 n ৰ মান যদি n ৰ মান 3 আমি n ৰ মান যদি 10 হয় ত্ৰিভুজীয় সংখ্যাটোত কেইটা বিন্দু থাকিব n ইকুৱেল টু 10 হ'লে ত্ৰিভুজীয় সংখ্যা এটা হ'ব ত্ৰিভুজীয় সংখ্যা এটা হ'ব কি হ'ব 10 into 10 plus 1/2 ইকুৱেল কিমান হ'ব 11 2 ইকুৱেল টু 250 55 গতিকে ইয়াত বিন্দু থাকিব কিমান 55টা বিন্দু থাকিব n ৰ মান যদি 10 হয় মানে এতিয়া আমি যদি 10টা বিন্দুৰে এটা
ত্ৰিভুজ অংকন কৰিব চাওঁ হ'বনে নহয় চাওঁ 10টা বিন্দু গতিকে n ইকুৱেল টু আমি 4 লওঁ n ইকুৱেল টু যদি ইকুৱেল 4 লৈ আমি 4 ল'লে এটা ত্ৰিভুজৰ সংখ্যা পাম নে নেপাম n ইকুৱেল টু 4 প্লাছ 1 বাই 2 ইকুৱেল 4 4 কে 5 5 4 20 2 সমান 10 গতিকে 10 এটা ত্ৰিভুজীয় সংখ্যা হয় গতিকে এইটো এটা অৰ্থ হা এনেকৈ আমি নিৰ্ণয় কৰিব পাৰোঁ গতিকে n ৰ মানটো 10 হ'ব লাগিব n ৰ মানটো যদি 4 হ'ব লাগিব n ৰ মানটো যদি 4 হয় আমি এটা ত্ৰিভুজ 10 এটা সংখ্যা পাওঁ যেটো ত্ৰিভুজৰ সংখ্যা হয় অৰ্থাৎ ত্ৰিভুজ আকাৰত আমি ইয়াক অংকন কৰিব পাৰোঁ মানে এনেকৈ তোমালোকে বিভিন্ন সংখ্যাবিলাকক ত্ৰিভুজ আকাৰত নিৰ্ণয় কৰিব পাৰা নিজে কৰি চোৱা অনুশীলনী যোৱা 6.1 লৈ 6.1 ৰ 7 নম্বৰটো ঠিক 7 নম্বৰ প্ৰশ্নটো একে ধৰণৰ হ'ব 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজৰ সংখ্যা লিখা তুমি নিজে উলিয়াই চোৱা একে ধৰণৰ উলিয়াই চাবা ওকে ধন্যবাদ